Hi guys, my name is Angsuman and welcome to my channel SK Vlogging. Aru aji ami asu Borpetar. Aru eya Borpetar Kirtan Ghor. Borpeta Hotra. Itihas prosidho eya Borpeta Hotra. To bolok ami Borpeta Hotra khone pak sai lo. মোৰ মিছেছ লনি ডেকা কেনেকুৱা লাগিছে সত্ৰ দৰ্শনৰ বাবে আহতে মাৰ্জিত সাজ পোছাক পৰিধান কৰিব এইটো হৈছে চমু বিৱৰণ মহিলাৰ প্ৰৱেশ নিষেধ কৰা আছে এইটো কৰিলে নাজানো আৰু এয়া 2টা বজাৰ পিছত মেইন দুৱাৰটো খুলিব বুলি কৈছে যে 2টা বজালৈকে আমি ৰখি থাকিব লাগিব এটা কেতিয়া বাজিল এতিয়া 1:30 বাজিল আৰু আধা ঘণ্টা পিছত দৰজাটো খুলিব হিনি ওয়েট কৰিব লাগিব আৰু এতিয়া ওয়েট কৰি থাকো বাকি বাকি চাই থাকো আৰু তাতে মধু সুমি উৰি ফুৰে উৰে উলাহতে ফাগুনৰে বালাগিল নিকুঞ্জ নমস্কাৰ কিবা হৰ পৰা আহিছে আজিৰ পৰা প্ৰায় 440 বছৰ আগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা কৰিছিল এই সত্ৰখন যিগছি বন্তি আজিও জ্বলি আছে যাক কোৱা হয় অক্ষয় বন্তি বুলি ৰঙৰে জুই জ্বলিলা জি পলাশৰ ডালতে ফাগুনৰে বালাগিল আৰু এয়া হৈছে ইতিহাসত প্ৰসিদ্ধ তুলসী গছৰ খুঁটা তুলসী গছৰ খুঁটাকেইটা যদি ইমান ডাঙৰ হয় গছডাল কিমান ডাঙৰ হ'ব ভাবি চাওকচোন এবাৰ তাতে মধু সুমি উৰি ফুৰে উৰে উলাহতে অক্ষয় বন্তি কি বস্তু এইটো কি বস্তু এইটো রাত দিন হামনি নুনাই কোনদিন নুনুমাই বাদন মোবাইল দিন পড়ছে ইকা রাত দিন হামনি হরে জড়িয়ে থাকে 14 পরং আমার এটা ঘর কত 14 পরং নাই কিমান বছৰৰ পৰা জ্বলি আছে কত বছর হল হয় নেকি এনেকা জড়িয়ে থাকবো আপোনালোকে জানাৰ আগৰ পৰা জ্বলি আছে নে আমি নাজানো এইলাখে কেন পিলা দিছে তাৰ আগৰ পৰা জ্বলি আছে কত আগৰ পৰা রে আর এই রোজগার দে পারা না এই বারিখার দিন হ্যাঁ বারিখার দিনত বাবা তুলসী কা এতে লাগিম বুলি এই ক্ষতি তাহি লাগছে কত বহুতটা ভকতে আনবা নরে আর কেমন কে ভকত এটা আমার অধিকার মূল্য তুমি দেখা না পালি কেমন মানে মানুহ নাম কীর্তন ধৰি আনি এই দুৱাৰ মুখত দিছে এই তুলসীৰ খুঁটা কেইটা দুটা খুঁটা আছে না আছে আছে ইমান ডাঙৰ খুঁটা কেনেকৈ পালে বাৰিষা নদীত কোনটো নদীত পাহাৰৰ পৰা উঠি আহিছে কোনোবা পাহাৰত কাষতে এটা গাছ গছনি তাৰে পৰা উঠি আহি আহি তুলসী এতে লাগছে কেৱলা ভকত সপোন দেখাইছে সপোন দেখাইছে এতিয়া মই লাগবা এই মানে তুলসী খুঁটা ইয়াতে এইটা লাগিব এনেকে সপোন দেখাইছে কোন কাক সপোন দেখাইছে কেৱলা সপোন দেখাইছে কেৱলা বহুতটা ভকতে লাখ লাখ কোটি মানুহ আহি তুলসী কামবাই নৰে ইমান গৰিৰে তেনে আন্দা পানী মাত্ৰ তাতে আনি লগে দিলা বহুতজন মানুহ
আৰু ইখান হয়তো অক্ষয় বন্তিৰ নাম দেখিলে অক্ষয় বন্তিটো মানে যেতিয়াৰ পৰা এইটো স্থাপন কৰিছে তেতিয়াৰ পৰা জ্বলি আছে না জ্বলি আছে মানে তেল দি আছে তেল দি থাকে সদায় জ্বলি থাকে আৰু সদায় জ্বলি থাকে নুম নাই ইটো হৈছে বদলাতা আৰু পদ্মাতা এই দুটা মানে ধাৰ্মিক মানুহ আছে ভগৱান মানুহ আছে এনেকুৱা কৰিলেও বহুত কাম হয় কিন্তু চেনি উঠি থাকে চেনি উঠি থাকে চেনি দিয়ে কাবাই হ থাকে এৰে কোৱাৰ মানে তেল তিয়ক তিয়ে আপোনাৰ ঘৰ ইয়াতে না ইয়াতে অলপ মানে আপোনাৰ বয়স এতিয়া কিমান হ'ল 80 বছৰ হৈছে না হ'ব পাৰে আপুনি এতিয়া ইয়াতে কি কৰি আছে এতিয়া বৰ্তমান বাবা মোৰ বেমাৰ আচ্ছা তো আপোনাক আজি লগ পাই বহুত ভাল লাগিল তো আপোনাক কি দিম কিবা এটা দিব লাগিছিল কিবা আছে না দিয়া বাবা হেৰি হৈছে তোৰ ক'ৰ পৰা আহিছা আমি নলবাৰীৰ পৰা আহিছোঁ ভকতপাৰা এৰে গোটেইখিনি বঢ়িয়াকে আপুনি কৈ দিলা গম পালো আমাৰ 14 বৰংগাৰ দিন মোৰ 14 লাখ ভগৱন্তে কল্যাণ কৰক মনৰ বাঞ্ছনা পূৰণক বিভা বিহাটো কচ্ছাহিয়াটো প্ৰমাণ ভগৱানে দিয়ক আৰু চিৰঞ্জীৱী কৰক বাপে মায়ে গিলান ৰখক কওঁ কৰিছে নৰে মানুহকে চিৰঞ্জীৱী কৰক আনি যা এইটো মানে জীৱৰ অন্তৰত যিহেতু একতা ভগৱান থাকে ভগৱানৰ কথাখিনি যিহেতু আপুনিয়ে ক'লে গতিকে আপোনাৰ অন্তৰতে ভগৱান থকা বুলি আমি ধৰিলে আপোনাকে সেয়া প্ৰণাম জনালোঁ ভাববা নৰে বাবা জানছা বৰপেটাৰ কথা কোনো ভাববা তে আহো আজি আজি যামেই না খাম ক'ত খাই ল'ম আগত যোৱা নাই ভগৱান শ্ৰীকৃষ্ণৰ কালীয় দমন অৱতাৰটো ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে আৰু যে কৈছিলোঁ মাত্ৰ অক্ষয় বন্তি বহুত বছৰ আগৰ পৰা জ্বলি থকা বুলি যে কৈছিলোঁ এয়া চাওক এই কীৰ্তন ঘৰ নিৰ্মাণ কৰাৰ সময়ৰ পৰা আজিলৈকে এইটো জ্বলি আছে এই চাকিটো জ্বলি আছে কোনো দিনেও ইয়াক নুমাব দিয়া নাই এইফালে এইটো কীৰ্তন ঘৰ আৰু এইখিনিত এইটো আছে মানৱদেৱে নিজ হাতেৰে ৰোৱা এই ফুলনি বাগিচাখন এইটোৱে হৈছে মাধৱদেৱৰ বাসস্থান এইটো বৰ ধুনীয়াকৈ ৰাখিছে সযতনে গোটেইখিনি বস্তু স্মৃতিক জীয়াই ৰাখিব চেষ্টা কৰিছে ভালকৈ কৰিবা প্ৰণাম সত্ৰখনৰ ভিতৰত আছে প্ৰায় 20 বিঘা মাটি দেউল ঘৰ না দেউল উৎসৱ এইয়া চাওক এইটোৱে আছিল শংকৰদেৱ অধ্যয়নগাৰ তো সত্ৰনগৰী বৰপেটাৰ এই ভিডিঅ'টো আজি আমি ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ টেক কেয়াৰ বাই বাই